নমস্কাৰ বন্ধুসকল, প্ৰথমতে আপোনালোক সকলোলৈকে মোৰ চেনেল আছাম স্কাইলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত জীৱনৰ কাৰণে প্ৰয়োজনীয় কেইটামান কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যোগ্যজনে কাকো দমন নকৰে আৰু কাৰো দ্বাৰা দমন নহয়। মানুহবোৰ আচৰিত, বিফলজনক ঠাট্টা কৰে আৰু সফলজনক দেখি জ্বলি পুৰি মৰে। সন্মান মানুহৰ প্ৰয়োজনতহে লাগে, প্ৰয়োজন শেষ, সন্মানো শেষ। শান্তিত থাকিবলৈ লোৱা, কিন্তু সন্তুষ্ট নহ'বা। যদিহে জীৱনত সফল হ'ব খুজিছা, তেন্তে টকা পইচা নিজৰ জেপত ৰাখা, মনত নহয়। মানুহে নিজৰ উপাৰ্জন অনুসাৰে দুখীয়া হয়, প্ৰয়োজন অনুসাৰে দুখীয়া হয়। পৃথিৱীত এতিয়ালৈকে বহুত সপোন ভাগিছে মাত্ৰ এটা কথাৰ বাবে, যে মানুহে কি ক'ব। জীৱনত নিজৰ ভুলক ভুল বুলি ক'বলৈ আৰু শুদ্ধক শুদ্ধ বুলি ক'বলৈ কেতিয়াও দেৰি নকৰিবা। আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পাইছে, লাইক কৰক, শ্বেয়াৰ কৰক আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু যদি কিবা ভিডিঅ'টোৰ বিষয়ে জনাব বিচাৰে, কমেণ্ট বক্সত কমেণ্ট কৰক। ধন্যবাদ।